নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ পেকেট ভিডিঅ'লৈ। চ' বন্ধু বান্ধৱীসকল, তোমালোকে থাম্বনেইল দেখি গম পালাই যে আজি ভিডিঅ'টো কি হোৱাৰ ওপৰত অনা হৈছে, গম পাইছাই। চ' আজি ভিডিঅ'টো অনা হৈছে যে আমাৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি ফেষ্টিভেলৰ আজি মানে 2 জুন তাৰিখে, আজি নহয় জুন তাৰিখে আমাৰ টোটেল 19 বছৰ সম্পূৰ্ণ হৈ গ'ল। ঠিক আছে, 2 জুন তাৰিখে আমাৰ 19 বছৰ সম্পূৰ্ণ হৈ গ'ল। চ' এবাৰ ফাংচন পতা হ'ল, বহুত জেগাত পতা হ'ল। চ' এবাৰ যোৱা নহ'ল। চ' তোমালোকে গম পাইছাই এটা আমাৰ এইটো যোনটো ইণ্ডাষ্ট্ৰি হয় সেইটো আমাৰ নিজৰ ইণ্ডিয়াৰ হয়, বাহিৰৰ দেশৰ পৰা অহা নহয়, আমাৰ ইণ্ডিয়া মানুহে খোলা হয়। আৰু যোনকেইজনে খুলিছে আমাৰ ইণ্ডিয়া মানুহে হয়। চ' এতিয়ালৈকে বৰ্তমান সময়ত কিমান হৈ গৈছে, 19 বছৰ সম্পূৰ্ণ হৈ গৈছে। এতিয়া 19 বছৰ ৰানিং চলি আছে, ৰাইট। চ' তোমালোকে গৌৰৱ কৰিব পাৰা যে এটা ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়ে 19 বছৰ সম্পূৰ্ণ হৈ গৈছে ডাইৰেক্ট চেলিঙত, য'ত আমাৰ ইয়াত মিনিমাম কম হ'লেও 4 কোটিৰ ওপৰত মানুহে আমাৰ এই বিজনেছত একেলগতে জইন কৰি আছে, মানে কি বিজনেছ একেলগতে কৰি আছে। আমাৰ ইণ্ডিয়াৰ ভিতৰত হওক, আমাৰ অসমত হওক, বা আনকি ইণ্ডিয়াৰ বাহিৰতো আছে। এতিয়া তোমালোকে বিশ্বাস নকৰিব পাৰা যে আমাৰ এই যোনটো ভেষ্টিজ ইণ্ডাষ্ট্ৰি হয়, ৰাইট। চ' এইটো অকল ইণ্ডিয়াতে নহয়, ইণ্ডিয়া বদলি আমাৰ 7খন দেশত আছে। আৰু এটা কথা কি তোমালোকক কৈছোঁ, আমাৰ ইণ্ডিয়াত বহুত ইণ্ডাষ্ট্ৰি আছে, কিন্তু আজিলৈকে সিহঁতি ইণ্টাৰনেশ্যনেলত নাম বনাব পৰা নাই। চ' আমাৰ ইয়াত ইণ্টাৰনেশ্যনেলতো আছে অলৰেডি। তোমালোকে কৈছোঁৱেই, তুমি শুনি আহিছাই যে ইণ্টাৰনেশ্যনেলতো ডুবাই, মালয়েছিয়া, থাইলেণ্ড, UK চব জেগাত আছেই। চ' তেনেকুৱা 7খন কাণ্ট্ৰিত আছে, দেশত আছে। চ' আমাৰ এই ইণ্ডাষ্ট্ৰিটো ইণ্টাৰনেশ্যনেলত টোটেল তোমাৰ 26 ৰেংকত আছিলে, ঠিক আছে, যোৱা বছৰ। এতিয়া আকৌ বাঢ়িলে পিছে, মই আপডেটটো চোৱা নাই। চ' তোমালোকে এটা গৌৰৱ কৰিব পাৰা যে ইমান ডাঙৰ ইণ্ডাষ্ট্ৰিৰ লগত যাতে তুমি যদি ভাবা আমাৰ লগত একেলগতে বহি ঘৰতে পাৰ্ট টাইম বা ফুল টাইম, তোমাৰ লগত এইটো নিৰ্ভৰ কৰে। পাৰ্ট টাইম বা ফুল টাইমত যদি তুমি বিজনেছটো কৰোঁ বুলি যদি ভাবা, তোমালোকে এনেই পকেটত 10-20 হাজাৰ, 30 হাজাৰ, 40 হাজাৰ টকা এনেই পকেটত আৰামত পাৰ্ট টাইম কৰোঁ বুলি ভাবিলেও পকেটত সোমাই থাকিব ইমানখিনি পইচা। আৰু যদি ফুল টাইম কৰোঁ বুলি ভাবা, তোমালোকে লাখত ল'ব পাৰিবা, ঠিক আছে। চ' ইয়াত বহুতখিনি মানুহ আছে, বহুতখিনি মানুহ এতিয়ালৈকে জীৱন পূৰা সলনি হৈ গ'ল। আনকি ইয়াত আমাৰ ইণ্ডাষ্ট্ৰি এনেকুৱা মানুহ আছে যোনবোৰ মানুহে চকুৱে নেদেখে। কিছুমান অপাহিজ মানুহ আছে, কিছুমান মানুহ আছে এনেকুৱা ঠেলা চলোৱা, কিবা চলোৱা। এতিয়া সেইবোৰ মানুহ বিজনেছ কৰি এতিয়া ক'ৰবাৰ পৰা গৈ ক'ৰবাত আছেগৈ, তোমালোকে বিশ্বাস কৰিব নোৱাৰা, ঠিক আছে। চ' মানুহৰ বিজনেছ কৰিবলৈ এতিয়া মানুহে আমাৰ বহুত নিগেটিভ ভাবি যাওঁ যে আমুক তামুক কিবা কিবি হ'ব, সেইটো নহয়। আৰু এই যোনটো ইণ্ডাষ্ট্ৰি হয়, এইটো আমাৰ অলৰেডি যিমানখিনি চাৰ্টিফিকেট লাগে চব চাৰ্টিফিকেট আছে। তোমালোকে ভয় কৰিব নালাগে যে এইটো ইণ্ডাষ্ট্ৰি আজি জইন কৰিছোঁ, কেইদিনমানৰ পিছত উৰি যাব নেকি। উৰি কেতিয়াও নাযায়। যদি উৰি গ'লেহেঁতেনে আজি 19 বছৰ চেলিব্ৰেশ্যন কৰি থাকিলেহেঁতেন আমি। 19 বছৰত ভৰিত দিলে, ভাবি চোৱা। আৰু অহা বছৰলৈ 20 বছৰত হৈ যাব, ৰাইট। চ' তোমালোকে ভাবি চোৱা, ইমান পুৰণা এটা ইণ্ডাষ্ট্ৰিৰ লগত তোমালোকে কাম কৰিব পাৰিবা বৰ্তমান সময়ত, ঠিক আছে। আগতেতো বহুত হাৰ্ড ৱৰ্ক আছিলে, বহুত কষ্ট আছিলে, কিন্তু আজিকালি এনেকুৱা ছিষ্টেম, মানে কি বিজনেছৰ এনেকুৱা ৰুল বনাই দিছে একেবাৰে উজু, সৰু কম তুমি কষ্ট কৰি তুমি মোটা ইনকাম কৰিব পাৰিবা, ৰাইট। চ' ভিডিঅ'ত আজি এইটো ওপৰত আছিলে যে আমাৰ ইণ্ডাষ্ট্ৰিটো অলৰেডি কিমান 19 বছৰ চলি আছে, ৰানিং হৈ গ'ল 2 জুন তাৰিখে, ঠিক আছে। চ' ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ আমাৰ অকণমান কিছুমান কামত থাকোঁ ন, চ' সেইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। চ' বন্ধু বান্ধৱীসকল, তোমালোকক মই অকল এটাই কৈছোঁ, তোমালোকে যদি আমাৰ টিম আছাম ইউনিটিৰ লগত যদি জইন কৰিবলৈ যদি ভাবা, তেতিয়ালৈকে মোক কণ্টেক্ট নম্বৰ দি থোৱা আছে, তোমালোকে মোক কণ্টেক্ট কৰা। লখিমপুৰৰ পৰা হওক, গোটেই অসমখন কভাৰ কৰিম বুলি ভাবিছোঁ। চ' তুমি য'তে নাথাকা তুমি মোক কণ্টেক্ট কৰিব পাৰা, য'তে থাকা, ঠিক আছে। চ' মই তোমাক পাৰ্চনেলি গৈ বুজাম, নহ'লে অনলাইন থ্ৰু দি বুজাম। তাৰপিছত কেনেকৈ কৰিব লাগে, কি কৰিব লাগে শিকাই দিম, আৰু তোমাক পাৰ্চনেলি গৈ লগো কৰিম, তুমি যদি ইণ্টাৰেষ্ট যদি আছে বিজনেছ কৰিবলৈ, ৰাইট। চ' একদম মানে আৰামত দিল খুলি এই বিজনেছটো কৰিব পাৰা, একো হাৰ্ড ৱৰ্ক নহয়, একো কষ্ট নহয়, তুমি আৰামত কৰি থাকিব পাৰা, ঠিক আছে। চ' বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ' মই তোমাক আনিছিলোঁ যে 19 বছৰ সম্পূৰ্ণ হৈ গ'ল, ৰাইট। চ' সেইটো কাৰণে তোমালোকেও গৌৰৱ কৰিব পাৰা যে ইমান পুৰণা ইণ্ডাষ্ট্ৰিৰ লগত তুমি কাম কৰিব পাৰিবা, ৰাইট, ঠিক আছে। চ' বন্ধু বান্ধৱীসকল, সেইটো কথাটো হৈ গ'ল। আৰু মই তোমাক 2 নম্বৰ কথা এটা ক'ব বিচাৰিছোঁ যে বিজনেছৰ ওপৰত, ঠিক আছে। বিজনেছ মানুহে বহুত কৰিব বিচাৰে, কিন্তু বহুত মানুহে কি কয়, এই বিজনেছ কৰিব পাৰি নেকি। বিজনেছ কৰিব হ'লে বিজনেছ কৰা মানুহক খুন লাগিব। তোক দেউতাই বিজনেছ নকৰে, তোক আমুকে বিজনেছ নকৰে, তই বিজনেছ কেনেকৈ কৰিব পাৰিবি। মানে আমাৰ মাইণ্ডটো কি হৈ আছে আমাৰ অসমৰ ছাইডত যে পুৰা নিগেটিভ, বিজনেছত মানে একো লাভ নাথাকে সেই বুলি ভাবি থাকে। কিন্তু তোমালোকক এটা কথা কৈ দিওঁ, বিজনেছত তুমি যদি পূৰা পাকৈত হৈ যোৱা, এতিয়া পাকৈতটো এবাৰ মানুহ হৈ নাযায়। সৰুতে জানো মানুহ ডাঙৰ হৈ খোজকাঢ়িব জানো পাৰে, জন্ম হৈ জানো মানুহ খোজকাঢ়িব পাৰে, নোৱাৰে। চ' খোজকাঢ়িবলৈও কিমান 1 বছৰ 2 বছৰ ভিতৰত সময় লাগে নাই। ঠিক তেনেদৰে তুমি বিজনেছটো কৰিলে তুমি একবাৰ পাৰফেক্ট হৈ যাবা নেকি, নোহোৱা। ফাৰ্ষ্টত তুমি বিজনেছটো কৰোঁতে শিকোঁতে ষ্টেপ বাই ষ্টেপ শিকোঁতে তোমালোকে কি হৈ যাবা, পাৰফেক্ট হৈ যাবা, পূৰা পকি যাবা।
ৰাইট চ' কথাটো এনেকুৱা হৈছে তোমালোকে যদি টিম আছে মিউনিটিৰ লগত আমাৰ লগত যদি জইন কৰিবলৈ ভাবা তেতিয়াহ'লে ফুল ছাপৰ্ট কৰিম আমি যিমানখিনি আছোঁ আৰু আমাৰ আপলাইনচাৰো আছে চবেই ছাপৰ্ট কৰিব তোমালোকক আৰু মই তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ বৰ্তমান আমাৰ অসমখন ফাইনেন্সিয়েল এডুকেশ্যন বা ফাইনেন্সিয়েল আমাৰ চাব গ'লে আমাৰ ইমান অসমখন মানে কি বাহিৰৰ নিচিনা নহয় মানে এতিয়া ধৰি লওক দিল্লী মুম্বাই যেনিবা ধনী হৈ গ'ল চহৰবোৰ আমাৰ অসম চহৰখন বা গোটেই অসমখন বা জিলাবোৰ ইমান ধনী কেলৈ হোৱা নাই কি কাৰণে মানে ক'ব পাৰিবা জানো কাৰণ এটাই যে কি আমাৰ ইয়াত মানুহে বিজনেছ কৰিবলৈ ভয় খায় এতিয়া তোমালোকে কথা এটা ভাবি চাবা যোনজন মানুহে বিজনেছ কৰিছে বা যোনখন ধৰি লওক দিল্লী মুম্বাই তাত জব কৰা মানুহ বহুত কম চবেই কি কৰে বিজনেছ কৰে নিজৰ কিবা এটা নহয় কিবা এটা বিজনেছ থাকিবই চ' কথা এনেকুৱা যোনখন চেহেৰত তুমি আছা তাত যদি পূৰা বিজনেছ কৰা মানুহ যদি আছে তেতিয়া সেই চেহেৰখন জিলাখন এনেই অট'মেটিক ধনী হৈ যায় কি কেনেকৈ ধনী হৈ যায় কাৰণ তুমি বিজনেছ কৰিবা সেই বিজনেছৰ পৰা তোমাৰ ইনকাম হয় ইনকামৰ পৰা তোমাৰ যদি এতিয়া ধৰি লোৱা লাখত যদি ইনকাম হৈ আছে 5-6 লাখৰ ওপৰত যদি ইনকাম হৈ আছে তেতিয়াহ'লে চৰকাৰে টেক্স লয় তোমালোকে এইটো জানা নাজানে নাজানো কৈ দিছোঁ যে মানুহ এজনৰ যদি মাহেকত যদি 5 লাখ টকাকৈ যদি ওপৰত যদি মানে ইনকাম হয় তেতিয়াহ'লে চৰকাৰে টেক্স লয় হয় নাই চ' তোমালোকে নিজে ভাবিছোৱা আমাৰ যদি অসমত যদি বহুতখিনি মানুহ নালাগে 100%ৰ ভিতৰত যদি 50% মানুহে যদি বিজনেছ কৰোঁ বুলি যদি আহে ওলাই যদি আহে ঠিক আছে তেতিয়াহ'লে এই সিহঁতৰ 50% মানুহৰ পৰা যিমানখিনি টেক্স পাব হয় নাই প্ৰত্যেকখন জিলা যদি ওলাই আহিছে যিমানখিনি টেক্স পাব সেইখিনি টেক্সে চৰকাৰে আকৌ সেইখন জিলাকে কি ডেভেলপ কৰিব বিচাৰিব চ' তেনেকৈ মানুহ কি হৈ যায় জিলাবোৰ ধনী হৈ যায় এতিয়া বাহিৰত দেখিছা দিল্লী মুম্বাই কিবা কিবি সেইবোৰ কিমান ধনী কেনেকৈ চহৰবোৰ আমাৰ এখন অসমখন চাব গ'লে কেনেকুৱা হৈ থাকে চ' কথা এটাই যে আমাৰ অসমত অকল চাকৰি পিছত লাগি আছে চৰকাৰ চাকৰ বনিব মন গৈ আছে সেইটো কাৰণে মানুহ কি হৈ গৈছে অকল মানে কি চৰকাৰ টেক্স ল'ব নোৱাৰে কিমাননো চাকৰি তুমি পইচা পাবা এতিয়া আমাৰ হিমন্ত ছাৰে কৈছে 3rd গ্ৰেড 4th গ্ৰেড চাকৰি উলিয়াই আছে তেতিয়াও কয় যে কি আমি এতিয়া এপ্লাই কৰিব পাৰিছোঁ মানে চাকৰি দিব পাৰিছোঁ 50,000 1 লাখ মানুহক কিন্তু এপ্লাই কোনে কিমান কৰি আছে 10 লাখ 15 লাখে কৰি আছে এতিয়া তুমি নিজে ধৰি লোৱা 10 লাখ মানুহে যদি চাকৰি এপ্লাই কৰিছে 3rd গ্ৰেড 4th গ্ৰেড চাকৰি ঠিক আছে চ' ওলাইছে কিমান 1 লাখ হয় নাই 1 লাখ মানুহে পৰা পাই গ'ল আৰু বাকী 9 লাখটো ক'ত আছে নিবনুৱা হৈ আছে নাই সেইটো ভাবিব আকৌ অহা বছৰলৈ চৰকাৰে চাকৰি উলিয়াব তেতিয়া আমি এপ্লাই কৰিম কিন্তু এতিয়া যোনখিনি মানুহে ল'ৰা ছোৱালী পঢ়ি আছে সিহঁতে কি এপ্লাই নকৰিব নি চ' মানুহৰ কি হৈ গৈছে আমাৰ মাইণ্ডছেটটো অকল চাকৰি ধান্দাত মাৰোঁতে মানে কি হৈ গৈছে নিজৰ স্কিল নিজৰ টেলেণ্টটো মানুহে পাহৰিয়ে গৈছে প্ৰত্যেকজন মানুহৰ তোমালোকৰ বন্ধু বান্ধৱীসকল প্ৰত্যেকজন মানুহৰ ওচৰত নিজৰ এটা স্কিল থাকে টেলেণ্ট থাকে চ' তুমি সেইটো বিচাৰি উলিয়াব পাৰিব লাগিব নিজে ৰাইট চ' এতিয়া তোমালোকে নিজে জানা চবে কৈ থাকে ডিম্পু বৰা ইমানখিনি বা ইমানখিনি হৈ গ'ল হয় নাই চ' সেইটো মানুহে বহুতে কয় এই বহুত সোনকালে ধনী হৈ গ'ল বা কিবা হৈ গ'ল সেইটো নহয় সি ডিম্পু বৰাই কিমানখিনি কষ্ট কৰিছে কষ্ট কৰাৰ পিছতহে ফলটো পাইছে ৰাইট এতিয়া ডিম্পু বৰাই যদি ধৰি লোৱা 2-3 বছৰ যদি ইউজ কৰি কি পইচা অহা নাই কিবা অহা নাই মই নকৰোঁ এনেকৈ যদি থাকিলহেঁতেন আজি আমি জানো ডিম্পু বৰাৰ নাম শুনিব পাৰিলহেঁতেন এতিয়া ডিম্পু বৰা বুলি ক'লে গোটেই অসম ফেমাছ ৰাইট চ' ডিম্পু বৰাই কি কৈছিলে নিজৰ স্কিলত লাগি আছিলে নিজৰ টেলেণ্ট প্ৰত্যেকজন মানুহৰ স্কিল থাকে বুলি কৈছোঁ নহয় টেলেণ্ট থাকে বুলি কৈছোঁ নহয় চ' নিজৰ স্কিল নিজৰ টেলেণ্টত লাগি আছিলে আৰু সেইটোতে কাম কৰি ইমান ওপৰ বনাই দিলে হাই লেভেলৰ যে এতিয়া গোটেই অসমৰ মানুহে চিনি পোৱা হৈ গ'ল আৰু নিজকে তুমি নিজৰ স্কিল আৰু নিজৰ টেলেণ্টটো বিচৰা ঠিক আছে চ' তেতিয়া তুমি হেজাৰজন ভিৰৰ মাজত থাকিব নালাগে হেজাৰজন ভিৰৰ হিস্সা হ'ব পাৰিবা ৰাইট কথাটো এনেকুৱা হয় যে মই চিম্পলকৈ কৈ দিছোঁ আৰু ভিডিঅ'টো সামৰিছোঁ যে এতিয়া তোমাৰ দেউতাই যদি কিবা চৰকাৰী চাকৰি কৰি আছে ৰাইট এতিয়া তুমি পঢ়ি আছা হয় নাই কিন্তু তুমি পঢ়ি শুনি ক্লিয়াৰ হোৱাৰ পিছত জানো তুমি ডাইৰেক্ট দেউতাৰ চাকৰিটো লৈ ল'ব পাৰিবা নোৱাৰা তুমি কি কৰিব লাগিব এপ্লাই কৰিব লাগিব কিবা কৰিব লাগিব ৰাইট কিন্তু এই বিজনেছত তোমাক এনেকুৱা আছে কৈছোঁ মই এতিয়া বিজনেছটো কৰি আছোঁ ৰাইট মানিছোঁ এতিয়া মই যদি ডাঙৰ হৈ গ'লোঁ বিয়া চিয়া পাতিলোঁ তাৰপিছত কি হৈ গ'ল যেতিয়া আমাৰ ল'ৰা ছোৱালী হ'ব তেতিয়া কি হৈ যাব ল'ৰা ছোৱালীয়ে আকৌ মই যিমানটো এতিয়া মই কি 0 পৰা ষ্টাৰ্ট কৰি আছোঁ হয় নাই চ' মোৰ ল'ৰা ছোৱালীয়ে 0 পৰা ষ্টাৰ্ট কৰিব দৰকাৰ নাই মই যিমানখিনিত ইনকাম এৰিলোঁ এতিয়া ধৰি লওক মই যদি মিনিমাম ধৰি লওক 5-6 লাখ টকাত মই ইনকাম এৰিলোঁ মই মৰি গ'লোগৈ তাৰপিছত তেতিয়া মোৰ ল'ৰা ছোৱালী হৈ গ'ল তাৰপিছত মই মৰি গৈছোঁগৈ তাৰপিছত মোৰ ল'ৰাটোৱে সেই 5-6 লাখৰ পৰা নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব ডাইৰেক্ট ওপৰলৈ উঠাই নিব পাৰিব সি আকৌ মোৰ নিচিনা কষ্ট মানে একেবাৰে 0 পৰা কৰিব নালাগে চ' তোমালোকে নিজে ভাবি চোৱা এবাৰ যদি তুমি বিজনেছ ছাকচেছফুল হৈ যাবা তোমাৰ গোটেই খানদানৰ তোমাৰ যিমানখিনি আছে চব সিহঁতৰ জীৱন এনেই সফল হৈ গুচি যাব ৰাইট চ' কথা এনেকুৱা এটা হয় কথা এষাৰ আছে নহয় বোলে কুকুৰক দেখিলেতো চবেই ভোকে বা কুকুৰে যেতিয়া ৰাস্তাত গৈ থাকে চব মানুহে কুকুৰক কি কৰে মাৰে শিলগুটি দলিয়াই দেখিব নোৱাৰে ন শিলগুটি দলিয়াই খেদে হয় নাই কিন্তু
সেইটো ৰাস্তাতে যদি এটা সিংহ গৈ থাকে বা হাতী এটা যদি গৈ থাকে, মানুহজনে বা মানুহজনীয়ে সেই সিংহটোক বা হাতীটোক কি খেদিব পাৰিব নেকি? চু এনে কিবা কৰিব পাৰিব নেকি? শিলগুটি মাৰিব পাৰিব নেকি? যদি শিলগুটি মাৰি দিয়ে সেই হাতীটোক বা সিংহটোক, উল্টা সিংহই হাতী আহি কি কৰিব? তাক মাৰিয়ে পেলাব, ৰাইট? চ' তুমি নিজে ভাবিছা, তুমি উত্তাৰ জীৱন হৈ লাইফটো জীয়াব মন আছেনে? হাতী বা সিংহ হৈ তোমাৰ জীৱন জীয়াব মন আছে? যদি তুমি হাতী বা সিংহ হৈ জীৱন জীয়াব মন আছে, তেতিয়াহ'লে তোমালোকে ওলাই আহা। অকল ঘৰত বহি ৰিলছ চাই থাকিলে, ফেচবুক চাই থাকিলে, আল বাল কৰি থাকিলে, কমেণ্ট কৰি থাকিলে, এইজনে চৰকাৰে বেয়া কৰিছে, এইটো কৰিব লাগে, এইটো কৰিব লাগে, সেইবোৰ কৰি থাকিলে নহ'ব, নিজে ওলাই আহিব লাগিব, ৰাইট? চ' বন্ধুসকল, আজি ভিডিঅ'টো ইমানে। তোমালোকে যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। আৰু দেন মোৰ চেনেলত যোনে নতুন মানুহ আহিছে, ছাবস্ক্ৰাইব কৰি দিবা এনে নতুন ভিডিঅ' পাই থাকিবলৈ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, কিবা অলপ বুজি পালে, তেতিয়াহ'লে কমেণ্টত মোক কমেণ্ট কৰি জনোৱা। আৰু ভিডিঅ'টো কেনেকৈ লাগিলে ক'বা। জয় হিন্দ, জয় অসম, এণ্ড উইচ ইউ ৱেল।